হাই গাইজ ৱেলকাম টু ইউটিউব চেনেল আগিলকে ৰেলি ব্যৱহৃত তো আজি মামাৰ টাকা আজি 8 দিনে হ'ল তো আজি ঘৰত যাম বুলি ভাবিলোঁ এই মাত্ৰ উদ্যোগ আছে সময় প্ৰায় 8:30 বাজিল পইচা আহি গ'ল ৰাতিপুৱা চাহটো খাই লৈ তান চাহটো খাই ঘৰত যাব আহিলোঁ ঘৰত ল'লোঁ তো এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰলৈ আহিলোঁ এতিয়া ঘৰলৈ যাই আছোঁ এইখন বজাৰৰ কথা সিদিনা গমে পাইছিল মানুহ যাকচোন এইখন বজাৰত কিমান মানুহ হৈ আছে তো আজ সিদিনা হয়তো আহিছিলোঁ আজি হয়তো নাযাওঁ আজি আগেদি যাম আৰু পানী যাকচোন যাব নোৱাৰিচোন হয়তো আজি আগেদি যাওঁ সেইবাবে ইফালেদি মাধৱ মন্দিৰ হৈ যাম আজি মানে আছে দাম যাকচোন আজি নন্দিতাৰ ওচৰত এটা ৰেলী হ'ব এই ৰিক্সা লৈ আছে ফাইনেলি ঘৰ আহি পালোঁ এতিয়া ঘৰ আহি মুখ চুখ ধুই ল'লোঁ আৰু তাৰমানে ফুৰিব যাওঁ আৰু অলপ ৰাস্তা দেখি কি এই গাই যিকেইদিন মই মামাৰ তাত চাওকচোন কিমান গুণ হৈ গৈছে এইগিলা খেতি এইগিলা চাফা কৰিব লাগিব দেউতা অলপ চাফা কৰিছে আৰু তো কালিৰ পৰা চাফা কৰিব লাগিব আৰু চাওকচোন কিমান সেউজীয়া হৈ গৈছে এইগিলা গুণ পৰি গৈছে তো গাইস আজি আরসিবি আর সিএসকে খেলা আছে আজি কোনি যাব আপনারা কমেন্ট করে জানাবচোন কোনি যায় আজি আজি বহুত তাগড়া মুকাবলা होने वाला है सीएसके बना आरसीबी এই যাতে মোক বহুত দিন দেখা নাই না আজি এতে বেবাবার হচ্ছে মোক দেখাকে কিনে শুনে তো আজ এদিকে ইলেকশনের দিন চলি আছে তো সেদিনা কংগ্রেসের রেলি হয়েছিল আৰু আজি বিজেপির রেলি এদিন রেলি চলি থাকবো ইলেকশন নোযোৱাক লাগি সুন্দৰ বতাহ আহিছে কি বতাহ দি আছে সুন্দৰ বতাহ আহি গৈছে তো গাইছ এতিয়া অলপমান ফুৰিব আহিলোঁ ইয়াত চকটোত বহি আছোঁ ইয়াত বতাহ আহিছে অলপ ভাল লাগি আছে ৰ'দো দি আছে বতাহ দি আছে কি মস্ত বতাহ আহিছে চাওকচোন ইতান তো গাইছ ইয়াত বতাহ কাৰণে চব চুপাৰ সৰু সৰু ছোৱালীবিলাক গোটেই বহি আছে ইয়াত অলপ বহি আছোঁ সিহঁতৰ লগত ভাত চাত খাই পথাৰলৈ যাওঁ মানে ইহঁতৰ মানে এটা আৰচিবি টিম আৰু এইটো হৈছে চিএছকে টিম দুটা টিমৰে কেপ্টেইন আহি গৈছে টছ কৰিব চাওঁ কোনি জয় হয় চিএছকে জয় হয় না টছ আৰচিবি জয় হয় টছ কৰিলে চাওঁ কোনি জয় হয় টছ তো টছ চিএছকে জয় হৈছে প্ৰথম বোলে বেটিং ল'ব ইয়াতে আৰু ইয়াৰ চিএছকে কেপ্টেইন বেয়া বলিং গাইছে ইয়াৰ তো চিএছকে বেট আছে বেট তো বেছি কমাব পৰা নাই সিহঁতৰ চাওকচোন কোৱা মানে আৰচিবি ভাল বল দি আছে অভাৰৰ অন্তত 10 ৰান কৰিবলৈ সক্ষম হৈছে আহি গ'ল 2 নম্বৰ বলাৰ সিও ভাল বলে দিছে মাৰিব পৰা নাই গাইছে চাওকচোন আৰু এইটো নবলটো 6 মাৰছি কিন্তু পিছে বলটো ফিট কি কৰে চাওঁ বলটোত ফিটটো দিছে ৰিভাৰ্চ চুপ খেলিছে আকৌ নহ'লা কিন্তু এই পিছততো চাওঁ কি কৰিব পাৰে হয়তো ৰিভাৰ্চ চুপত 4 মাৰছি আৰু 2 অভাৰত সিহঁতৰ হ'ল 25 ৰান এবাৰ আহি গ'ল 3 নম্বৰ অভাৰ और ये स्कूप शॉट खेल रहा है ये नहीं लगा स्कूप शॉट और लास्ट बॉल से लास्ट बॉल की करे चाও लास्ट बॉल स्कूप शॉट খেলিছে লাষ্ট বলত 4 মাৰি কিনে ইনিং খতম কৰিলা সিহঁতৰ ইনিঙত 38 কৰিবলৈ সক্ষম হৈছে সিহঁতে আৰু টাৰ্গেট দি দিলে 39ৰ চাওঁ আৰচিবি জয় কৰিব পাৰে নে নাই আৰচিবি কোহলি আছে না চেছ কৰিব পাৰে ঠিক নাই আৰু সিহঁতৰ প্ৰথম বলতে 4 মাৰ দিছে কিন্তু এবাৰ জয় হয় নেকি ইয়াতে চাওঁ কি কৰিব পাৰে আৰু এইটোতো বহুত খেলা গাইছে ই অকল 6 আৰু 4 যে কৰে ডাঙৰ নলা বেলেগ ডাঙৰ বেটিং এই চাওকচোন প্ৰথম বলটো ফুল টাচ হৈছিল কিন্তু মাৰিব নলা আজি
আৰু এইটো ফ'ৰ হ'ল বহু সময়ৰ মূৰত ইহঁতে বাউণ্ডেৰী এটা আহিল আৰু ইয়াৰ নেক্সট বল চাওঁ কি কৰে আৰু আউট গ'ল গাইছ আজি বেছি ক'ব পাৰি নোলাহি চাওঁ এইবাৰ কোনে আহে বেটিং হাতত বেটিং নন ষ্ট্ৰাইকত গৈছে মানে ই আগতে বেট ধৰিছিল দেখিছিল ইয়াৰ 6 মাৰি দিলে ই জয় হ'ব এনেকৈ RCB গাইছ আজি ভাল বেটিং কৰি আছে দেখোঁ আৰু এইবাৰ সি আউট গ'ল বেলেগ এটা আহিছে চাওঁ ই কি কৰে ৱাইটি দি দিলে এইটো ই পাৰা নাই ক'বা ষ্ট্ৰাইক দিলা সেইকাৰণে একাউণ্ট ল'লা ই চাওঁ কি কৰে এইবাৰ ইহঁতে 2-1 লৈ খেলি আছে চাওঁ কি কৰিব পাৰে খেলাখন তো ইহঁতৰ 2 অভাৰ অন্তত ইহঁতৰ ৰান হ'ল 20 ৰান লাষ্ট অভাৰত ইহঁতক লাগে 19 ৰান লাগে আৰু ইহঁতে চেছ কৰিব পাৰে নে চাই লওঁ কি কৰিব পাৰে ক'ব পাৰে নাই ইহঁতে চাওকচোন আৰু আউট গাল এইবাৰ বেলেগ বেটিং আছে গাইছ নহ'ব এবাৰ জয় কৰাবা আৰু ইয়াত হাৰিলে গাইছ CSK যোৱা হ'লে চাওকচোন সিহঁতৰ চেলিব্ৰেশ্যন আজিলৈ ভিডিঅ'টো এইখিনি আছিল ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই